হেল্ল' সদায় মাছ মাংস খাই খাই আমনি লাগি গৈছে সেইবাবে ভাবিলোঁ আজি খিচিৰিকে বনাওঁ ব'লক আজি খিচিৰি বনাওঁ এয়া মই চব্জিখিনি ধুনীয়াকৈ ধুই ৰেডি কৰি থৈ দিছোঁ আৰু এয়া কেৰাহীটো গৰম হোৱা তাত অকণমান তেল দি চব্জিখিনি মই এতিয়া ভাজি ল'ম কবি গাজৰ আলু আৰু লগতে অকণমান মটৰ দি দিছোঁ এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈ ভাজিম আৰু এইখিনি ভজা হোৱাৰ পিছত মই চৰিয়া পেটটো উলিয়াই লৈছোঁ আৰু সেইখিনি তেলতে আৰু অকণমান তেল দি তাত অকণমান পাঁচফোৰণ আৰু মিঠা তেজপাত আৰু জলকীয়া পিঁয়াজ দি আৰু আদা নহৰু বটা অকণমান দি এইখিনি মই ভাজিছোঁ ৰঙচুৱা হোৱালৈ আৰু তাত চাউল আৰু দাইলখিনি দি দিছোঁ দি তাত এয়া জিৰাৰ গুড়ি আৰু অকণমান হালধি দিছোঁ দি এইখিনি মই এতিয়া ভাজিম ৰঙচুৱা হোৱালৈ আৰু এইখিনি ভজা হোৱাৰ পিছত আগতে যে মই ভাজি থৈ দিছিলোঁ চব্জিখিনি সেইখিনি দি দিছোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখখিনি দি দিছোঁ নিমখখিনি দি মই গৰম পানী দি দিছোঁ সিজিবলৈ আৰু এয়া চাওকচোন কথা কওঁতে আমাৰ খিচিৰি ৰেডি হৈয়ে গ'ল খাবলৈ শেষত অকণমান ধনিয়া আৰু বাটাৰ দি দিছোঁ যিহেতু খিচিৰি সুদাই খাই ভাল নালাগে সেইবাবে তাৰে লগত মই এটা কণী ভাজি ল'ম আৰু ইয়াৰ ৰ'বচোন দেই কৰিছিলোঁ মানে খানা ৰান্ধাৰ মাজতে মই নাচি আছিলোঁ গাইছ কিহৰ বা চখ উঠিছিল নাচৰ ভিডিঅ'টো মোৰ ভাল লাগিল সেইবাবে দিলোঁ আৰু এয়া আমাৰ অমলেটো হৈ গ'ল আৰু লগতে পাপৰ ভাজিছিলোঁ আৰু অকণমান আমৰ আচাৰেৰে এয়া খিচিৰিৰ জুতি ল'লোঁ আৰু আজিৰ কাৰণে আহোঁ দে আকৌ লগ পাম বাই বাই ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব